বিয়া পাতিয়ে বিয়া পাতিব পাৰে এখানে যে দেখিছে এখানে নলবাৰী টাউন আমি এগে যাবি ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মাছুদ কালচাৰ হাই ফ্ৰেণ্ডছ বহুত দিনৰ ভিডিঅ' চিডিঅ' দিয়া নাই পৰীক্ষা চলি আছিল তাৰপিছত স্কুলত যাইছোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' দিবই পৰা নাই আৰু এতিয়া বহুত ঠাণ্ডা পৰিছে এখনে জেকেট টেকেট পিন্ধি কিনে ভিডিঅ' বনাইছোঁ তো এটা ভিডিঅ' আছে ভিডিঅ'টোৰ আকমা আছে দি ভিডিঅ'টো মানে আপলোডেড আকমাই হৈ গ'ল আজি তো এতিয়া মানে এখন হোটেল খুলিছে টিউব গ্ৰীণ বুলি নতুন কৰি বহুত দিনেই হ'ল জুবিন দাই মানে হেৰি ফিটা কাটতে আহিছিল তো কিছুমান চাগে গমেই পাইছে তো এতিয়া আমাৰ হৰিপুৰতে খুলিছে হোটেলখন তো এতিয়া যাওঁ বলক তাকে লগি চাওঁ তাতে হেৰি কৰিম আমি তো এতিয়া বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ তো চব কেনে হৈছে ক'ব কমেণ্ট বক্সত আৰু যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব এনে ভিডিঅ'টো বনাইছিলোঁ চব কি মজা একদম টিউব গ্ৰীণৰ 3rd নম্বৰ ফ্ল'ৰত আছোঁ বৰ্তমান আৰু এইটো কি পেন আছিলোঁ আপোনালোকৰ আহিব টিউব গ্ৰীণত একদম মজা ৰাতি হ'লে একলা জেগাত ফ্ৰেণ্ডছ লাইট জ্বলি থাকে আৰু ইয়াতে জুবিন আছিল হেৰি কৰিবৰ কাৰণে ফিটা কাটিবৰ কাৰণে আৰু ফ্ৰেণ্ডছ চাওক আৰু এটা ওপৰত যাব আছোঁ ওপৰৰ পৰা একদম মজা লাগে চাওক ইয়াৰ পৰাই সি মজা দৌৰ হাও আৰু তো ফ্ৰেণ্ডছ ইয়াত থকা ৰুমবিলাক আছে ইয়াত মানে ইয়াতো হোটেল এই ওপৰত যোচোন তো ফ্ৰেণ্ডছ মানে ইয়াত থকা ৰুমবিলাকো আছে তো ৰাতি আপুনি ৰাতি থাকিব পাৰে আৰু ইয়াত কাৰণে একদম মজা আৰু ইয়াতে বিয়া পাতিয়ে বিয়া পাতিব পাৰে আৰু কিবা কিবি আছে আৰু চিনেমা হল আছে চব আছে তো ফ্ৰেণ্ডছ ইয়াৰ ৰুমবিলাক চব একদম মজা লাগে চব ফেচিলিটি আছে এখন 2-star হোটেল বুলি ক'ব পাৰি তো চব কি মজা এখন তো ফ্ৰেণ্ডছ চক সেইখিনি জেগাখিনি যি দেখিছে সেইখিনি নলবাৰী টাউন লিফ্টত যাম আৰু আহিছে আমি এগে যাবি ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা পৰ্যন্ত দবাই দিব কমাই দিয়ক ভিডিঅ'টো খতম